মাজুলী কপালে কংগ্ৰেছে ৰঞ্জিত দাসৰ সংবাদমেলত কংগ্ৰেছৰ ৰাহুল গান্ধীক বিৰূপ মন্তব্য প্ৰকাশৰ প্ৰতিবাদত আজি মাজুলীত কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায়। মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিত সৰ্বানন্দ সোণোৱাল গৌবেক, ভাৰতীয় জনতা পাৰ্টি গৌবেক, ৰঞ্জিত দাসৰ কাম নাই আদি শ্লোগানেৰে পৰিৱেশ কঁপাই তোলে। কংগ্ৰেছীসকলে প্ৰতিবাদৰ সময়ছোৱাত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তিও দাহ কৰে। প্ৰতিমূৰ্তিটো জ্বলাবলৈ আৰক্ষীয়ে বাধা দিওঁতেই কংগ্ৰেছীসকলৰ লগত হতাহতিত লিপ্ত হয়। সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাসলৈকে বা তেওঁলোকৰ বিধায়কলৈকে বিজেপিৰ বিধায়কবোৰলৈকে যে তেওঁলোকৰ শালীনতা বোলা বস্তুটো নাই আৰু তেওঁলোকে অসহিষ্ণুতাত ভুগিছে, তেওঁলোকে সহ্য কৰাৰ গুণ তেওঁলোকৰ নাই, তেওঁলোকে তেওঁলোকক পৰা মূৰত ধৰিছে আৰু এইটো তেওঁলোকৰ অধপতনৰ এটা আগজাননী, তেওঁলোকৰ অধপতন হোৱাটো প্ৰায়। প্ৰতিবাদৰ সময়ছোৱাত শ শ কংগ্ৰেছ কৰ্মী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তৰুণ গগৈ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ছোনিয়া গান্ধী জিন্দাবাদ ধ্বনিৰে মাজুলীৰ ৰাজপথ কঁপাই তোলে। মাজুলীৰ পৰা কল্পজিৎ শইকীয়া, আছাম নিউজ এনিটাইম।